ডিফুস্থিত মাৰোৱাৰী বিবাহ ভৱনত আজিৰে পৰা আৰম্ভ হৈছে শ্ৰী ভাগৱত সেৱা সমিতিৰ 7দিনীয়া কাৰ্যসূচী। হৰিজন হাইস্কুলৰ স্বৰ্ণ জয়ন্তী বৰ্ষৰ উদযাপন কাৰ্যসূচীৰ বাবে ইতিমধ্যে আদৰণি সমিতিয়ে প্ৰায় সম্পূৰ্ণ কৰিছে যুদ্ধকালীন প্ৰস্তুতিৰে। এক অসহায় যুৱক ভয়ংকৰ ঘটনাৰ চিকাৰ হৈ কটাবলগীয়া হৈছে দুৰ্বিষহ জীৱন। আগবাঢ়ি আহিবনে যুৱকজনক সহায় কৰিবলৈ কোনো হৃদয়বানে? নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। মই সঞ্চিতা তেৰণপিয়ে। এতিয়া আহিছো প্ৰথম খবৰলৈ। ইতিমধ্যে আৰম্ভ হৈছে শ্ৰী ভাগৱত সেৱা সমিতিৰ উদ্যোগত সমিতিৰ 7দিনীয়া কাৰ্যসূচী অনুসৰি আজি প্ৰথমটো দিনত শ্ৰী ভাগৱত মহাত্ম্য কথা সভাত আলোচনা কৰা হয়। পুৱা 8 বজাত চহৰৰ মাজপথৰে ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। শ্ৰী ভাগৱত সেৱা সমিতিৰ উদ্যোগত আজি পুৱা উলিওৱা ধৰ্মীয় শোভাযাত্ৰাত কেইবা শতাধিক ধৰ্মীয় প্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। শ্ৰী ভাগৱত সেৱা সমিতিৰ সভানেত্ৰী সীমা ৰংহাংপীৰ নেতৃত্বত উলিওৱা এই বিশাল সংখ্যক লোকৰ শোভাযাত্ৰাত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা লুম্বাজং পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি ৰতন তেৰণেও ভাগ লয়। কাট নিউজৰ সাংবাদিকৰে হোৱা এক চমু সাক্ষাৎকাৰত কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে কাৰ্বি আংলংবাসী ৰাইজৰ মাজত সুখ সম্প্ৰীতি আৰু শান্তিৰে বাস কৰিবলৈ ভগৱত গীতাৰ মহান কথা আলাপ আলোচনা কৰিবলৈ এইদৰে সুযোগ পোৱাটো কাৰ্বি আংলংবাসী ৰাইজৰ বাবে সৌভাগ্যৰ কথা। শান্তি প্ৰগতি আৰু ভাইচাৰাৰ কাৰণে আজি ডিফুত মাৰোৱাৰী বিবাহ ভৱনত 7দিনীয়া ভগৱত পাঠ আয়োজন কৰা হৈছে। তাৰ উপলক্ষে আজি ডিফু চহৰত ভগৱত শোভাযাত্ৰা ওলোৱা হৈছে। শ্ৰী ভাগৱত সেৱা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচী অহা 13 অক্টোবৰত অন্ত পৰিব। কেমেৰা পাৰ্চন ষ্টেফান তেৰণৰ সৈতে মংগল সিং ক্ৰ ৰিপৰ্ট কাট নিউজ। বোকাজান বিধানসভাৰ অন্তৰ্গত হৰিজন হাইস্কুলখনে ইতিমধ্যে ভৰি দিছে স্বৰ্ণ জয়ন্তী বৰ্ষত। স্বৰ্ণ জয়ন্তী বৰ্ষ উদযাপনৰ বাবে স্বৰ্ণ জয়ন্তী বৰ্ষ উদযাপনৰ আদৰণি সমিতিয়ে ব্যাপক তৎপৰতাৰে সকলো ধৰণৰ প্ৰস্তুতি কাৰ্য প্ৰায় সাজু কৰি তোলা বুলি আমাৰ কাট নিউজৰ সাংবাদিক আনন্দ তেৰাঙে জানিব দিছে। 1959 চন হাঞ্জালাংছৰ বৃহত্তৰ এলেকাত শিক্ষা প্ৰসাৰৰ বাবে প্ৰথম মাইল খুঁটি পোতা হৈছিল। সেই তেতিয়াৰে পৰা আজি সুদীৰ্ঘ 50 বছৰৰ ভিতৰত কিমানেই যেন এইখন হাইস্কুলৰ পৰা স্কুলীয়া জীৱন সাং কৰি ৰাজ্য তথা দেশৰ বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ পৰা উচ্চ শিক্ষিত হৈ ওলাই আহি বিভিন্ন চৰকাৰী বিভাগৰ লগতে ৰাজনৈতিকত যোগদান কৰি জিলা তথা দেশৰ সেৱা আগবঢ়ালে। অৰ্ধশতক পূৰ্ণ কৰিবলৈ ওলোৱা এই আনন্দ সমাৰোহ অহা 7 অক্টোবৰৰ পৰা 10 অক্টোবৰলৈ 3 দিয়া বিস্তৃত কাৰ্যসূচীৰে উদযাপনৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে। এই সুযোগতে হৰিজন হাইস্কুল স্বৰ্ণ জয়ন্তীৰ বৰ্ষ উদযাপনৰ আদৰণি সমিতিয়ে জিলাবাসীলৈ সুখত বাতৰি দি জানিব দিয়ে যে স্কুলখনৰ স্বৰ্ণ জয়ন্তী বৰ্ষ উদযাপনত সমাৰোহত গ্ৰন্থমেলাত নতুন আৰু মূল্যৱান গ্ৰন্থৰ সুবাসো ল'ব পাৰিব। মাত্ৰ 4 বছৰ 6 মাহ বয়সতে সংঘটিত সেই ভয়ংকৰ দুৰ্ঘটনাটোৱে ঘোৰ অমানিশা নমাই আনিছিল যুৱকজনৰ জীৱনলৈ। 18 বছৰ পূৰ্বে সংঘটিত সেই দুৰ্ঘটনাটোৱে যুৱকজনৰ পৰা কাঢ়ি নিলে সকলো। আজি সি অসহায়। এমুঠি অন্নৰ বাবে হাহাকাৰ যুৱকজনৰ। দুৰ্ভাগ্যজনক কথা এই যে এই কৰুণ গাথাৰ আঁৰতো আছে ৰাজ্যৰ শক্তি বিভাগে। সুন্দৰ সুঠাম দেশৰ এই দুৰ্ভগীয়া যুৱকজনৰ নাম দেওৰাম বৰদলৈ। ঘৰ কাৰ্বি আংলং জিলাৰ 2 নং বখলীয়াঘাটৰ 2 নং উদালি গাঁৱত। মাত্ৰ 4 বছৰ 6 মাহৰ বয়সতে যুৱকজনৰ জীৱনলৈ নামি আহিছিল ঘোৰ অমানিশা। সেয়া প্ৰায় 18 বছৰ আগৰ কথা। পুৱা ককাকৰ সৈতে ধান বনা কললৈ গৈছিল দেওৰাম। সমনীয়াৰ লগত খেলি থাকোঁতে হঠাৎ ধান বনা কলৰ ওচৰতে থকা উন্মুক্ত হৈ পৰি থকা ট্ৰেন্সফৰ্মাৰত পৰি যায় দেওৰাম। লগে লগে ঘটি যায় ভয়ংকৰ ঘটনাটো। মুহূৰ্ততে যেন শেষ সকলো। অৱশ্যে সৌভাগ্যক্ৰমে তাৰ জীৱন ৰক্ষা হ'ল। কিন্তু এয়া তাৰ দুৰ্ঘটনাৰ পিছৰ অৱস্থা। তাৰ বাওঁ হাতখন নাই,
সোঁ হাতৰ আঙুলি আছে এটা, ভৰিৰো নাই কেওটা আঙুলি, যাৰ বাবে নোৱাৰে কাম বন কৰিব, নোৱাৰে নিজে খাব, আনকি পানী খাবলৈও প্ৰয়োজন হয় বিশেষ পাত্ৰ। অৱশ্যে কঠোৰ অনুশীলনৰ অন্তত সি ভৰিৰ সহায়ত সোঁ হাতৰ একমাত্ৰ আঙুলিটোৰে লিখিব পাৰে। ইয়াৰ জৰিয়তে দেওৰামে হাইস্কুল শিক্ষান্ত পৰীক্ষাটো অৱতীৰ্ণ হৈছে। ককাক নাই, সেয়েহে এতিয়া সি বৃদ্ধা আইতাৰ কণাৰ লাখুটি স্বৰূপ। পিছে সি নিজে অসহায়, নিজে একো কৰিব নোৱাৰে। তেনে অৱস্থা আইতা। ককাকৰ লগত মিললৈ গৈছিলে ধানৰ মিললৈ, গৈ পেলাই ককাকে ধান মিলত ফুটাব থাকোঁতেই সি গৈ ট্ৰেন্সফৰ্মাৰ মানে হেৰি হৈ আছিলে, তাত গৈ এবাৰ তুঁহগুৰি পৰি আছিল, তাত গৈ পেলাই আৰু ধৰি দিলেগৈ। ঘটনাটো ঘটি গ'ল। ধৰি আৰু বহুত ঘেটি মেটি আমাৰ দোকান চোকান এনেকৈ কিবা কিবি ধেৰ আছিলে। এতিয়া মাটি বাৰীও বিক্ৰী হ'ল। তাৰপিছত গৈ নগাঁৱত ছমাহ হৈছে। এটা ভয়ংকৰ ঘটনা। তাৰপিছত এতিয়া ল'ৰাটোৰ কষ্টটো হয়, এই কষ্ট, বিৰাট কষ্ট। আপোনাৰ দুখ লাগে? কষ্ট হয়। তাৰ ককা নাই, নাই আপুনি চাই থাকে? মোৰ লগতে কোনে? মই মানে ইটো সিটো কৰি পেলাই মই সেইটো চলাই আছোঁ। কেনে প্ৰত্যাহ্বান দেওৰামৰ বাবে এবাৰ ভাবি চাওক। সম্প্ৰতি পৰিয়ালটোত উপাৰ্জনকাৰী কোনো নাই। এনেদৰে 18 বছৰ কাল ধৰি দেওৰামে পাৰ কৰি আহিছে দুৰ্বিষহ জীৱন। এতিয়া অন্ন মুঠিৰ বাবেও হাহাকাৰ দেওৰামৰ। দেওৰাম বৰদলৈ। কি গাঁও? 2 নং উদালি। বকলেঘাট 2 নং উদালি। ককা দেউতা আছিলে। হয়। ওচৰতে মানে ৰাইচ মিল এটা আছিলে। হয়। তাত ককা দেউতাৰ লগত যাওঁতে পিছফালে এটা ট্ৰেন্সফৰ্মাৰ আছিলে, মানে কোনো বেৰ নাছিলে তাত ট্ৰেন্সফৰ্মাৰটো। খেলি থকা অৱস্থাতে দৌৰি পালোঁ। সৰুতে নাজানিছিলোঁ, 4 বছৰ বয়সতে দৌৰি পাওঁতে শ্বৰ্ট কৰিলে। তাৰপিছত শ্বৰ্ট কৰি পেলাই এনেকুৱা হ'ল। তোমাৰ এতিয়া এখন হাত নাই? এখন হাতটো সম্পূৰ্ণ নাই, সোঁ হাতৰ মাত্ৰ আঙুলি এটা আছে। ভৰি আপোনাৰ বাওঁ ভৰি 2টা আঙুলি নাই। তাৰপিছত সোঁ ভৰি বুঢ়া আঙুলিটো এই সিৰটো খোজ খাই গ'লগৈ তলফালে। তোমাৰ অসুবিধা নহয় চলিবলৈ? অসুবিধাটো হয়, বহুত অসুবিধা হয়। হ'লেও এতিয়া মানে কৰি অলপ অভ্যাস হৈ গ'ল। তেনেকৈ কৰোঁ আৰু যেনে তুমি ভৰিৰে লিখিব পাৰা? ভৰিৰে লিখোঁ, ভৰি হাত 2টা মিলাই পেলাই লিখিবলগীয়া হয়। পঢ়া শুনা কিমান কৰিছা? পঢ়া শুনা 2007 চনতে মেট্ৰিক দিছিলোঁ। বেয়া হ'ল। 8 চনতো দিলোঁ, বেয়া হ'ল। ঘৰৰ অৱস্থা পাতি ইমান ভাল নহয় সেইটো সময়ত, আৰু পঢ়া শুনা সেইকাৰণে কৰিব নোৱাৰিলোঁ। এতিয়া তুমি কি কৰা? বৰ্তমান এতিয়া একো কৰা নাই, এনেই আছোঁ। কিমান বছৰ হ'ল তোমাৰ এই ঘটনাটো? এতিয়া মোৰ এক্সিডেণ্টটো হোৱা আপোনাৰ 18 বছৰমান হ'ল। চৰকাৰৰ পৰা আজিলৈকে চাকৰি এটা পাইছেনে? আজিলৈকে একো পোৱা নাই, বৰ্তমানলৈকে একোৱেই পোৱা নাই মই চৰকাৰৰ পৰা। নাই কোনো দেওৰামৰ কাষত। ৰজাঘৰীয়া কাৰোৰে অহাৰি নাই। পিছে আমি সুহৃদয়বান লোক দেওৰামৰ বাবে আগুৱাই আহিব নোৱাৰোনে? গৌতম জন্দাৰ ৰিপৰ্ট, হাওৰাঘাট। এয়া হামৰেন টাউন কংগ্ৰেছৰ কাৰ্যালয়। কাৰ্বি আংলং জিলাৰ সৰ্বত্ৰ সাহসীয় কংগ্ৰেছ দলৰ দপদপনি চলি থাকোঁতে এই কাৰ্যালয়ত নিত ভৰি পৰিছিল মানুহ। ভিন্ন উদ্দেশ্যৰে অহা মানুহৰে কাৰ্যালয়খন সদায় উমাল কৰিছিল। কিন্তু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত বিজেপি দলৰ হাতত শাসনভাৰ অহাৰ লগে লগে কাৰ্যালয়খন হৈ পৰিল একেবাৰে নিমাওমাও পৰিৱেশ। বতাহত উৰি থকা পতাকাখন ৰংহীন হৈ পৰাৰ লগতে একাংশ ফাটিবলৈ আৰম্ভ কৰিছে। কিন্তু এই পতাকা কেৱল কংগ্ৰেছ দলৰ নহয়, এয়া দেশৰ পতাকা। দলে দেশৰ পতাকাক এনেদৰে চৰম দুখজনক অৱস্থাৰে উৰিবলৈ এৰি দিয়াটো একেবাৰে সমীচীন হোৱা নাই আৰু দেখা দেখিকৈ ৰাষ্ট্ৰীয় পতাকাক অৱমাননা কৰা বুলি একাংশ সচেতন তথা দেশপ্ৰেমী ব্যক্তিয়ে মত প্ৰকাশ কৰিছে। সুন্দৰ ক্ৰ ৰিপৰ্ট, হামৰেন। পৰৱৰ্তী অংশলৈ যোৱাৰ আগত লৈছোঁ চমু বাণিজ্যিক বিৰতি।
House of Millen. Discount on all collection. 70% discount on items like ornaments, earrings, garments, dress, shoes, bags, baby blanket, etc. No discount on new collection. It remains as usual. House of Millen, Main Market, near Day Engineering, Difu, Karbi Anglong, Assam. SMV Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. 3,000 off on scooty and 1,500 off on bike, only for govt employees. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109, and also HDFC Finance available here. For finance, contact 9613731109. SMV Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road, 782460. और अभी एक और भूकंप 7.4 की तीव्रता का। আরে বাবরে এয়া তেন্তে বহুত বেয়া হল বহুত বেছি জান মালৰ লোকচান হল চাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ এছডি ৰিভাৰ টাটা টিস্কন এছডি ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ SMV Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109, and also HDFC Finance available here. For finance, contact 9613731109. SMV Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road, 782460. Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent low-rail hair straightening and hair smoothing at Rs 2,500 to Rs 3,500 for any length. 10% of discount on every facial and low-rail hair spa. One beautiful package of low-rail hair spa, manicure and Sahanage normal facial only Rs 1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 957170867. Aturkimi Outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items.
Assamese Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে খালু বালু খোলা কটিৰ তাল হয় কাৰ্বি মাণ্ডলিক যুৱ মহোৎসৱ গ'ল চেং পংচি ক্ৰংচুৰ তালে তালে ৰিটং চিংদি চেংকেকান আদি সুৰতালৰ আনন্দ তথা উৎসৱমুখৰ পৰিৱেশে বৃহত্তৰ ডগমকাৰ আকাশ বতাহ ভৰি পৰিছিল কেইদিনমানৰ আগত কিন্তু উৎসৱ উদযাপনৰ নিৰ্দিষ্ট দিন শেষ হৈ যোৱাৰ পিছত নিমাউমাউ ৰাচিঞ্জা আকলামৰ আকাশ বতাহত ভৰি পৰিছে কেৱল পুতি দুৰ্গন্ধময় আৱৰ্জনাৰ গোন্ধ লগতে য'তে ত'তে পৰি ৰৈ গ'ল অলাগতিয়াল পলিথিনৰ বেগ ডিছপ'জেল গ্লাছ প্লেট তথা নানা তৰহৰ খাদ্য সামগ্ৰীৰ পেলনীয়া পেকেটসমূহ চাও আহক ডেনগাঁৱৰ পৰা ৰবিন বেৰ এই ৰিপৰ্ট হয় মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ শেষ হোৱা আজি 5 দিন অতিক্ৰম কৰিলে মহোৎসৱ থলীলৈ কাৰোৰে খবৰ নাই মহোৎসৱ শেষ সকলোবোৰ শেষ দৰ্শকসকলে টিভি স্ক্ৰীণত নিশ্চয় লক্ষ্য কৰিছে ইমান সুন্দৰকৈ কেইবা লাখ টকাৰ ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা বিশাল ৰাচিঞ্জা আকলামৰ দুৰ্গতি চাৰিওফালে অলাগতিয়াল কাগজৰ টুকুৰাকে ধৰি পলিথিন বেগ প্লাষ্টিকৰ পেলনীয়া সামগ্ৰী কেনেকৈ কুৎসিত কৰি তুলিছে উল্লেখ্য যে বৃহত্তৰ ডগমকা অঞ্চল থাকোঁতেই কেইবাটাও সামাজিক সংগঠনসমূহ আছে কিন্তু কোনো এটা সংগঠনে এলেকাটো সুন্দৰ আৰু নিৰ্মল পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত আগবাঢ়ি অহা পৰিলক্ষিত হোৱা নাই এতিয়ালৈকে সঘনাই ভাৰত স্বচ্ছ অভিযানৰ অধীনত চাফাই কাৰ্যসূচী ৰূপায়িত কৰা বিজেপি দলেও আগবাঢ়ি অহা নাই ক'বলৈ গ'লে কি সামাজিক সংগঠন কি ৰাজনৈতিক সংগঠন কাৰোৰে উৎসৱৰ শেষত এই অৱস্থাৰ দৃষ্টিগোচৰ নোহোৱাৰ কথাত একাংশ সচেতন মহলে আশ্চৰ্য প্ৰকাশ কৰিছে ডিফু ধনচিৰি পথৰ সমীপৰ পানবাৰীত গড়কাপ্তানি বিভাগৰ দ্বাৰা নিৰ্মাণ কৰা ৰিটেইনিং ৱালৰ ভীষণ দুৰৱস্থা শুকুৰবাৰে বিয়লি প্ৰায় 2 বজাত তিনি সামাজিক সংগঠনে ইউনাইটেড কাৰ্বি এছ'চিয়েশ্যনৰ সভাপতি ৰতন তেৰাং কাৰ্বি হিলছ ডেভেলপমেণ্ট প্ৰটেকশ্যন অৰ্গেনাইজেশ্যনৰ সাধাৰণ সম্পাদক চাৰ্নি কিলিং কাৰ্বি ষ্টুডেণ্ট এণ্ড ইউথ এছেম্বলিৰ বিত্ত সম্পাদক ৰবান হানচে প্ৰমুখ্যে কেইবাগৰাকী সদস্য বিগত দিনত গড়কাপ্তানি বিভাগৰ দ্বাৰা নিৰ্মাণ কৰা দুৰ্বল ৰিটেইনিং ৱাল পৰিদৰ্শন কৰে ডিফু ধনচিৰি পথৰ সমীপৰ পানবাৰী গড়কাপ্তানি বিভাগৰ দ্বাৰা নিৰ্মিত ৰিটেইনিং ৱালৰ দুৰ্বল গাঁথনি পৰিদৰ্শন কৰে তিনি সামাজিক ছাত্ৰ সংগঠনৰ নেতৃত্বই বিভাগটোৰ দ্বাৰা নিৰ্মিত দুৰ্বল ৱাল পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্য দেখি তীব্ৰ অসন্তুষ্ট প্ৰকাশ কৰি সাংবাদিকৰ আগত ব্যক্ত কৰে যে এই কাৰ্য নিৰ্মাণ কৰা ঠিক হোৱা নাই তুম তিনি ডাকা সংথম KSY UKSA lapen KSDPO nil tum songthom chilang sila bangso kam kinep dun pangcheng lo la so kenep balong bangke nil tum ningkang samse bangke sonni department tum hani puji do isia bangke nil tum hani sila puwang bom sin tum theklong lo nil tum ice cream amen na chinne lapen kan ne kapat dingi kapat chigi la hai thang nil tum chinne la nole sabe same nil tum nil me khini bene thekun long bangke lalo sangti bangta la bangke alang tum pulo siluni jan pen bu sala ge sinuli Konat pena sang tijong ke wan lo ne stame la bangke long le duk wan rong lo la pen 2 number bangke harlong stame harlong ke thusi wan olo la so puthak bang ne le tum dak mistri tum han arjulo mistri tum bang ne tum han khan the chinne mala contractor kado ve chinne amasela tum khobor pan apchi bangke kumane dimasai nut wang lo dimasai nut wang man sine tum hanang pulo chok lo tum department tum man chehang ko JESO tum han tum chehang bo pulo la so hang lo bon bosi ni tum bangke ning khelo dak ime ka theng no la dak akam long yong sen tum JESO tum yong sen tum chitong ban la bang so akam lang rapet lo pulo ten tum bangke ning kang sam do pulo stame alang tum wang we si department man dong na chitoy dong ne ko son stanel tum ke pudai bangke department tum sila ke na chitoy lo athe department tum yong senil tum hanang chitoy te pulo te
alang tum kupia vi pen lo dak ke bang kon tum man training nai pi ko la sinel tum han ke gari hum pli dak ke bang la pen I hu ma bang ke AS09 phak thoyan la so gari number bang ke nil tum number bang thek dun amoni tum han bang ke ne tum chin ne la pen ne tum ka chini kang tung yang phanta alang tum han matha the la son nani tum organization in per la sot nani tum han ke ther ke hap si pulo se nani tum han ko pisi pu nili tumi puji bangke la so lang tum nang theo nang ha bala mang nili ki pu dam bang hala so juno dak nil tum hanang ki pu la si la so bangke department na source nil tum bangke amuni tum chen ni ne la se 500 agari bang sis nang po la 5000 agari sis nang po la pen la ni tum hanang ke theo tum hanana bangke department na source pen prabjin pen ham kang sam che bang thek nang po jong si la so hem kang sam che bang thek the pu ten tum so dak pen ni tum ako anso se organization che pang room do sen tum bangke democratic way panel tu mangai kachi songa sai bangke deng nang kok po athe la sona long yong sinel tum so dak pen nep dun de pulote ke bang gilanga por hot bangke walor gar biang long ta atokan no to mangai dak ke difuk pulo atokan no to mangai kachi ni sige ong la se hula haya long la sonel tum yong sin nep dun de nona son insam dun ri bom pude department sor bangke an so se ke chuk panglim pa the bom po নিকৃষ্ট বালি তথা নিকৃষ্ট শিলেৰে বন্ধা বুলি আঙুলিয়াই দিয়াৰ বাবে বিভাগে বা কাৰোবাক হতুৱাই তেওঁলোকক হুমকি দিয়াৰ কথা ব্যক্ত কৰে যদিও গড়কাপ্তানি বিল্ডিং বিভাগৰ এসডিও ৰাজু টিমুঙে ব্যক্ত কৰে যে ইতিমধ্যে হৈ উঠা কাম ভালদৰে হোৱা নাই যদি দেনগাঁৱৰ ঠিকাদাৰ মঙ্গল সিং ৰংপিক মাটি আনি পুনৰ কামটো ভালদৰে কৰিবলৈ ইতিমধ্যে কোৱা হৈছে La sokhangni likaneng je kang tung bangke alang likaneng je son je harlong ba santi siloni jan ko bangke tokje siloni kuning polo siloni jan kusi puigrong la bangke siloni bangke ni litum council approve kwari ada kusi hormuheta baneng ako judi alangli judi chinne pulewe la ke council ong nije damigra konamani litum approve kwari do lale arjuik jena puthot bangke non tahola returning wal hinuik dak pulo la sud bangke pilo nilitum alignment pikanglo contractor bang komentu tong harlong paklo ne sangki nam paklo ne lahai bang nilitum har actually information ang pikirat information ang pisonte la sud ma se nilitum reject dun de jipolo la sinon bangke rata nang pulo je so bostu mimilang pulo la si la so bostu bangke ko pachi theng thula po at his own cost ako akimi somar thupo empen puthot bangke ako alang lipu bangke je tangho konani gari hum fli muni nang toy po bangke la bangke nili tu benke ason kitya toite ako la pini AS09 5000 po gari lam ning ji bangke la ke nili tum chine ako judi neng bolal bangke la subcontractor do la phanta me hang igdat po judi nang litum toy ma pole la bangta aju thupo ako kosonong kedeng pon thui ne alam bang la bang aju surat মঙ্গল সিং ক্ৰ ৰিপৰ্ট কাট নিউজ 17 বিশ্বকাপ ফুটবল খেলত ভাগ লবলৈ ওলোৱা ভাৰতীয় দললৈ হাঞ্জালাংছু স্পৰ্ট এছ'চিয়েশ্যনৰ তৰফৰ পৰা জনাইছে শুভকামনা বিশ্বকাপত বিজয় হৈ বিশ্বত ভাৰতৰ নাম উজ্বলাই তোলক এনে সুবাসিক হাঞ্জালাংছু ফুটবল স্পৰ্ট এছ'চিয়েশ্যনে আন্তৰিকতাৰে জনোৱা বুলি হাঞ্জালাংছু স্পৰ্ট এছ'চিয়েশ্যনৰ সভাপতি জীবন চন্দ্ৰ পাঠক আৰু সম্পাদক ৰাজেন ৰংপিয়ে আমাৰ কাট নিউজৰ সাংবাদিকক জানিব দিছে কাৰ্বি আংলং জিলা বন বিভাগৰ দ্বাৰা নাহৰলাংছত বালি মজুতকৰণ আৰু বিক্ৰী কেন্দ্ৰৰ মুকলি বিভাগীয়ভাৱে এনে ব্যৱস্থা থকাৰ পিছতো অনাগত দিনবোৰত অবৈধভাৱে শ বালিৰ ট্ৰাক চোৰাংভাৱে চুবুৰীয়া ৰাজ্য মণিপুৰ আৰু নাগালেণ্ড তথা ডিমাপুৰলৈ নিয়া কাৰ্য বন্ধ হোৱাৰ লগতে অবৈধ বালি মহল হ্ৰাস পাব বুলি আশা কৰিছে জিলাখনৰ সচেতন ৰাইজে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ প্ৰচেষ্টা আৰু পৰামৰ্শত জিলা বন বিভাগে পৰিষদৰ ৰাজহ সংগ্ৰহৰ বাবে ডিফু নাহৰলাংছত বালি মজুতকৰণ আৰু বিক্ৰী কেন্দ্ৰ আজি মুকলি কৰে এতিয়াৰে পৰা নিৰ্মাণ আদি কামৰ বাবে প্ৰয়োজনীয় বালি ৰাইজে বন বিভাগৰ বিক্ৰী কেন্দ্ৰ অৰ্থাৎ সেল ডিপোটৰ পৰা মূল্য দি সংগ্ৰহ কৰিব লাগিব এনে কাৰ্যৰে বালি বিক্ৰীৰ বিনিময়ত পোৱা মূল্যখিনি ৰাজহ আকাৰত প্ৰত্যক্ষভাৱে যাব পৰিষদৰ কোষাগাৰলৈ বালি মজুতকৰণ আৰু বিক্ৰী কেন্দ্ৰ মুকলি কৰে বন বিভাগ সহকাৰী বন সংৰক্ষক বিক্ৰম সিং ৰংপিয়ে কেন্দ্ৰ মুকলি কৰি দিয়া ভাষণত সহকাৰী বন সংৰক্ষক ৰংপিয়ে কয় যে very good
opportunity for district of Karbi Anglong. Why? Because Augustine Kramsa is giving revenue to council as well as he is employing the people of Karbi Anglong, which is going to help them. The records along with a TC, that is a transit challan O form, against the purchase and sale of sand is to be verified monthly through the forest range officer, and that it has to be submitted positively under the DFO. অনাগত দিনবোৰত জিলাৰ বিভিন্ন স্থানত এনে কেন্দ্ৰ স্থাপন কৰিব আৰু বন বিভাগৰ অধীনত থকা বালি মহলৰ পৰা সমস্ত বালি বাহিৰলৈ প্ৰয়োজন সাপেক্ষে ৰপ্তানিৰ ব্যৱস্থা কৰিব। উল্লেখ্য এই অনুষ্ঠানত ডিফু টাউন কমিটিৰ প্ৰাক্তন অধ্যক্ষ মোহন সিং টিছকে ধৰি বন বিভাগৰ কৰ্মীসকল উপস্থিত থাকে। কেমেৰা পাৰ্চন ষ্টেফান টেৰনৰ সৈতে ৰাকেশ ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ। ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চিতাই বিদায় লৈছো। ধন্যবাদ।